প্ৰিয় পাঠকবৃন্দ, যদি কাৰোবাৰ সতে সাক্ষাৎ ঘটে মোৰ আইৰ, মোলৈ টেলিগ্ৰাম পঠাব। মই চিন্তাত আছোঁ। দৈনিক বাতৰি কাকতৰ হেডলাইনত মই দীৰ্ঘদিন পৰিক্ৰমা কৰি খণ্ড খণ্ড যুদ্ধৰ কথা শুনি আহিছোঁ। যেনে গুৱাহাটী, ভিয়ান্দী, গুৰুদাসপুৰ, কামাখ্যাৰ পৰা আকালতখত, আহমেদাবাদ, নতুন দিল্লী, নেলি, গহপুৰ, মেৰাপানী ইত্যাদি ইত্যাদি। মোৰ ভয় হৈছে মোৰ আই কেনে আছে, মোৰ ভয় হৈছে মোৰ ভাই কেনে আছে, মোৰ ভয় হৈছে ভনীবোৰ আৰু মোৰ দেউতা কেনে আছে। আকাশত যিমান নক্ষত্ৰ আছে তাতকৈ অধিক মানুহৰ সতে মোৰ এক আত্মিক সম্বন্ধ আছে। তাতকৈ অধিক কণ্ঠস্বৰত মই ভাল পোৱা পাওঁ। মই ভাল পোৱাত আৰ্ত হৈ উঠোঁ। যোৱা ৰাতি মই টোপনিৰ পৰা সাৰ পাই উঠি হঠাৎ ভাবিছোঁ, মোৰ আই কেনে আছে। কামাখ্যাৰ পৰা আকালতখতলৈ তেওঁ গৈ আছিল। মোৰ ভাইবোৰ কেনে আছে। মোৰ হৃদয়ত ওলমি আছিল তেওঁলোকৰেই হৃদয়। মোৰ ভনীবোৰ কেনে আছে। ভিয়ান্দী, গুৰুদাসপুৰ, গুৱাহাটী, আহমেদাবাদ আৰু নতুন দিল্লীত মোৰ স্নায়ুৰ সতে গ্ৰথিত হৈছিল তেওঁলোকৰ ভাল পোৱা। প্ৰিয় পাঠকবৃন্দ, যদি কাৰোবাৰ সতে সাক্ষাৎ ঘটে মোৰ আইৰ, মোলৈ টেলিগ্ৰাম পঠাব। মোৰ আই সাধাৰণ ভাৰতীয় নাৰী, ধৰ্ম ভাৰতীয়, জাতি ভাৰতীয়, ভাষা পোছাক পৰিচ্ছদ ভাৰতীয়। যদি লগ পাই মোৰ আই নিজস্ব আইৰ দৰে পালন কৰিব মহাশয়। যোৱা ৰাতি মই টোপনিৰ পৰা সাৰ পাই উঠি হঠাৎ ভাবিছোঁ, মোৰ প্ৰিয় দেশৰ কথা, মোৰ মানুহ, ভাই ভনী আৰু দেউতাৰ কথা। তুষাৰ আবৃত পৰ্বতৰ আঁৰত যেতিয়া প্ৰতিদিন আলিংগন কৰে সূৰ্যই, তেতিয়া সৌন্দৰ্যৰ ধ্বজা উত্তোলিত হয়। মই ভাবিছোঁ নদীবোৰৰ নীল জলৰাশি, বিস্তৃত সেউজ শস্যভূমিৰ কথা। কাৰণ নদীবোৰেই বহন কৰি আনে একোটা সন্ধিপত্ৰ, একোটা শান্তিৰ পখিলা। প্ৰিয় পাঠকবৃন্দ, ৰেডিঅ'ৰ নখ ঘূৰাই দিওঁতে যদি সংবাদ পায় মোৰ আই ভালে আছে, মোৰ ভাই ভালে আছে, মোৰ ভনী আৰু দেউতা সকলোৱে ভালে আছে, মোলৈ টেলিগ্ৰাম পঠাব। মই চিন্তাত আছোঁ। প্ৰিয় পাঠকবৃন্দ, মই খুব চিন্তাত আছোঁ।